হেল্ল' দোস্তো তো কেছে হে আপনি জন্মদিন বুলি কথা আৰু সেইবাবে আমি পাৰ্টি কৰিবলৈ ভৱানীপুৰত আহিলোঁ। প্ৰথমতে আমি কি ম'ম' খালোঁ, তাৰপিছত চিকেন খালোঁ, কেম্পা আৰু চাওক এইফালেও আছে স্প্ৰাইট আছে। ভৱানীপুৰৰ নতুন ফাষ্টফুড এইটো এই চাওক নতুনকৈ বনাইছে, আপোনালোকেও আহি ইয়াত ভিজিট কৰিব পাৰে। চ' গাইজ দেখা পালে এইজনে আমাৰ লগৰ সেইজন ল'ৰা যাৰ আজি বাৰ্থডে আছিল আৰু তেওঁৱে আমাক সুন্দৰভাৱে বাৰ্থডেটো কৰাই দিলে আৰু বহুত কিবা কিবি খালোঁ। তুমি কিবা ক'বা বহুত নেকি? ভাল লাগিছে আজি পাৰ্টিটো কৰি, মানে গোটেইকেইটা খালোঁ পূৰা ভৱানীপুৰত আহি পূৰা ভাল লাগিছে আৰু খাই। আৰু কিবা খুৱাবা নেকি আমাক? খুৱাম নেক্সট বাৰ্থডেত। তোমাৰ বাৰ্থডেটো কিমান সকলোকে কৈ দিয়া যাতে সকলোকে খুৱাব পাৰা, তুমি সকলোৱে বাৰ্থডে উইচ কৰিব তোমাক। 5/8/2002 হয় নেকি? তেনেহ'লে গাইজ আপোনালোকে প্ৰত্যেক বছৰতে তাক বাৰ্থডে উইচ কৰিব আৰু আপোনালোকক প্ৰত্যেককে আপোনালোকক খুৱাব। তো আপোনালোকে সকলোৱে বাৰ্থডে উইচ কৰিব তাক। ইনষ্টা আইডিটো তলত দি দিম। হেল্ল' গাইজ, আমি ভৱানীপুৰত অহাৰ লগে লগে ইয়াত আপোনালোকে চাব পাৰে, ইয়াত লিখা আছে আহাৰ হোটেল এণ্ড ৰেষ্টুৰেণ্ট আৰু এইটো ৰেষ্টুৰেণ্টত আমি সোমাইছিলোঁ আৰু আমি আমাৰ বাৰ্থডে পাৰ্টিটো बहुत एंजॉय करी खालो, उपभोग करलो। भाई लोग देखिए, ये हमारा राय, ये है माहिदुल कैम्बा, ये है हमारा आर्यन दास मुंशी, ये हमारा राकी शाहिना, शाहिन शाह आफरीदी और ये है रायहान चौधरी। अरे मैं क्या खा रहा हूँ देखिए गाइस, ये जो है ना पानी में थोड़ा सा मूत मिशा कर